পুনতে মই আপোনালোকক দেখুৱাব খুজিছোঁ লখৰাৰ বজাৰখন। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী লখৰাৰ এই বজাৰখনলৈ পাহাৰৰ মামা মামী বাই ভনীসকল নামি আহে, ককাই ভাইসকল নামি আহে আৰু তেওঁলোকে পাহাৰৰ পৰা কঢ়িয়াই অনা বস্তু বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰে, যিবোৰ সাধাৰণতে দেখিবলৈ পোৱা নাযায়। পাহাৰত হয়, বেছি পাহাৰতে হয়, ময়ো পাইছোঁ। পাহাৰৰ বাই ভনী ভাই ককাইহঁতে এই বজাৰলৈ পাহাৰত উপলব্ধ বিভিন্ন ধৰণৰ বনৌষধি শাক পাচলি আমি জনা নজনা বিভিন্ন ধৰণৰ সা সামগ্ৰী কঢ়িয়াই আনে, যিবোৰ আমাৰ বাবে অতি উপকাৰী বা আমাৰ দেশৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছে। তেওঁলোকে সেইবোৰ বিক্ৰী কৰে আৰু খুব সোনকালে নিজৰ গৃহ অভিমুখে উভতনি যাত্ৰা আৰম্ভ কৰে। আৰু মই আপোনাক আজি লৈ যাম লখৰাৰ পৰা জালুকবাহামলৈ। এয়া হৈছে গড়ভঙা অভয়াৰণ্যত সোমোৱাৰ আপোনাৰ প্ৰৱেশ পথ। বহুতে মোক সোধে বা সন্দেহ কৰে যে মই অকলে কৰোঁনে কামবোৰ, বাইক চলাই এনেকৈ ভিডিঅ' কৰাটো সম্ভৱনে বাৰু। এতিয়া কথাটো হ'ল যে যেতিয়া আপোনাৰ হাতত উপায় নাথাকে নহয়, তেতিয়া আপুনি যিকোনো কাম ভুলকৈ কৰিব পৰা হৈ উঠে। যেতিয়া কামটো হ'বই লাগিব এনেকুৱা ধৰণৰ মনোভাৱ এটা আপোনাৰ মনলৈ আহে। আগে আপোনাৰ যেতিয়া দূৰদৰ্শনৰ কাৰণে মই কাম কৰিছিলোঁ, তেতিয়া দুই হাতে দুটা কেমেৰা, সোঁ হাতেৰে ষ্টিল কেমেৰাটো আৰু বাওঁ হাতেৰে আপোনাৰ মই মুভি কেমেৰাটো চলাইছিলোঁ আৰু মানুহে মোক কৈছিল সব্যসাচী। মই অৰণ্যলৈ সুবিধা পালেই যাওঁ আৰু অনুৰোধ জনাওঁ আপুনিও যাব লাগে, কিয়নো যদিহে অৰণ্যৰ মাজলৈ যায় ই নিজৰ বুকুত সাঁচি ৰখা সৌন্দৰ্যবোৰ আপুনি নিজ চকুৰে চাব পাৰিব। সেইবোৰ কেতিয়াবা ভয় লগা, কেতিয়াবা বৰ ভাল লগা। আপুনি অৰণ্যৰ মাজলৈ গ'লে অৰণ্যই আপোনাক ক'ব নিজৰ বুকুত সাঁচি ৰখা হেজাৰ বছৰ পুৰণি কথাবোৰ, যিবোৰ শুনিলে আপুনি জীৱনৰ বাবে কৰা কষ্টই যি অৱসাদ কঢ়িয়াই আনে সেয়া নিমিষতে শেষ হৈ যাব পাৰে। অৰণ্যই আপোনাক ৰূপনো কি, সৌন্দৰ্য কি, সততা কি, এই আটাইবোৰ বুজিবলৈ এক সুবৰ্ণ সুযোগ প্ৰদান কৰে। অৰণ্যত আপুনি যদিহে জুমি চায় তেতিয়া এনেধৰণে সৌন্দৰ্যবোৰ আঁৰত ক'ৰবাত অকলে নিজানত ৰৈ থকা দেখা পাব। এয়া চাওক, গৈ আছোঁ আৰু মই আপোনাক এপাহ ফুল দেখুৱাম। 1 2 3 চাওক। মন কৰিছেনে? এনেকৈ এই ফুলপাহ আপোনাৰ পথৰ কাষত ৰৈ থাকে আৰু মানুহ গ'লে সেইফালে চাই, মানুহৰ ফালে চাই হাঁহে। এয়া মন কৰিছে? এয়া চাওক। এইবোৰ আমাৰ ধৰক উদ্ভিদ বিভাগৰ যিবোৰ শিক্ষাৰ্থী আছে, আপোনাৰ শিক্ষক আছে, তেওঁলোক আহি যদি নামবোৰ উলিয়াব পাৰে বোধকৰীয়া খুবেই ভাল কথা হ'ব। মই তেনেকৈ ভাবোঁ। মই ইয়াৰ নাম নাজানো। এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু মোৰ লক্ষ্যস্থান জালুকবাহাম। জালুকবাহামলৈ যাওঁতে পোনতে গড়ভঙা পোৱা যায়। গড়ভঙা গৈছোঁ যদিও জালুকবাহামলৈ আজি আপোনালোকৰ বাবে হ'ব মোৰ প্ৰথম যাত্ৰা। ৰাস্তাৰে আহিছিলোঁ মই। ৰাস্তাটো এতিয়াতো বহুত ভাল। এয়া হ'ল আপোনাৰ জালুকবাহাম প্ৰাথমিক বিদ্যালয়। 1973 1973 চন দেখুৱাইছে। এতিয়া মনলৈ অহা কথাটো 1973 চনত এই ঠাইখনত প্ৰাথমিক বিদ্যালয় হৈছিলে, য'লৈ
মই নদী ক'ব পাৰোঁ যে গুৱাহাটী মহানগৰ নহয় দেই, নগৰৰ বহু মানুহে নাজানেই। মই আকৌ আগলৈ যাবলৈ যত্ন কৰিম আৰু এই পথেৰে গ'লেনো কি কি দেখা পাম বা কি প্ৰকৃতিয়ে মোৰ বাবে ৰাখি তুলিছে সেয়া মই খুব ভালদৰে ক'ব নোৱাৰিম, কিন্তু মই যাম, মই চাম আৰু এই আটাইবোৰ আপোনাক দেখুৱাবলৈ যত্ন কৰিম। এইখিনিত ৰাস্তা শেষ আৰু ইয়াৰ পৰা মই যাব লাগিব। নাজানো ক'লৈ গৈছোঁ, কি কথা সুধিছোঁ, দুই এজনে কৈছে, পাইছোঁ লগ বাৰু, চাই লওঁ কি হয়। চলি আছে এইটো। আচ্ছা, মই কেনেকৈ আহিছোঁ এইটো মইহে জানো দেই। এয়া বঢ়িয়া 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 বঢ়িয়া। গৈ পালেই হয় আৰু অন্য একো নাই ভাই, গৈ পালেই হয়। এয়া এই সৰুতে দেখি অহা গাঁৱৰ লিক বুলি কৈছিলোঁ আমি, আৰু এই লিকে গৈ থাকিব লাগিব। শব্দ শুনিছে? মানে কি ক'ম আৰু, এইবোৰ লীলা খেলা। এয়া ৰাস্তা, মই অহা ৰাস্তাটো দেই, এইখিনিতো ভালেই দেখিছে মই কেনেকুৱা ধৰণৰ ৰাস্তা পাৰ হৈছোঁ। এয়া চাওক। আচ্ছা, ইয়াতে যদি আপুনি এটা ঘৰ সাজি থাকে তেতিয়াহ'লে আপোনাৰ কেনে লাগিব? ফাইনেলি সেইটো কওক। এইটো ৰাস্তাটো আৰু এই ৰাস্তাৰ কাষত এয়া অৱস্থা, কি কৰিব আপুনি মোক তাকেই কওক। মই কি কওঁ এতিয়া আপোনাক, চাওকচোন। আহি থকা ৰাস্তাটোৰ কাষত এয়া হ'ল জালুক পাহাম, য'ত নৈ নিজৰাই হাঁহে খেল খেলে। চাওকচোন। মন কৰিব যে আপুনি ধৰক নৈ নিজৰাৰ শব্দ যদিহে শুনে, তেতিয়া মন কৰিব যে সেই শব্দই আপোনাক কেতিয়াও আমনি নলগায়, আপোনাক ভাৰাক্ৰান্ত কৰি নুতুলে। কিন্তু এখন সাংঘাতিক বিলাসবহুল গাড়ী নাইবা দামী গাড়ী, যথেষ্ট টকাৰে কিনা সেই গাড়ীখনৰ ইঞ্জিনৰ শব্দই কিন্তু আপোনাক দিগদাৰ দিব পাৰে, আমনি লগাব পাৰে। ক'ৰবাত মানুহৰ দ্বাৰা সৃষ্ট আৰু ভগৱানে সৃষ্টি কৰা এই দুয়োটাৰ মাজৰ পাৰ্থক্যটো আপুনি অনুভৱ কৰিব। মই লাহে লাহে তললৈ নামি যাম, কিয়নো আঁতৰৰ পৰা এনেধৰণৰ ধুনীয়াবোৰ চাই থাকিবলৈ মন নাযায়। তললৈ যাম, পানী চাম, চুবলৈ যত্ন কৰিম। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উদাহৰণ দেই। এয়া মোৰ হেঁপাহৰ জালুক পাহাম। য'লৈ মই আহিবলৈ সপোন দেখিছিলোঁ বা মোৰ মন গৈছিলে, সেয়া জালুক পাহাম। এয়া একমাত্ৰ আপোনাৰ বাবে। এয়া
নৈখন ৰৈ থকা নাই দেই, নৈখন বৈ গৈছে। নৈখন জীৱনৰ দৰে বৈ আছে। যদি প্ৰকৃতাৰ্থত আপুনি এটা জীৱন ধাৰণ কৰে তেতিয়াহ'লে আপুনি ৰৈ থাকিব নোৱাৰে, আপুনি আগবাঢ়ি যাব লাগিব। আৰু আগবাঢ়ি যাওঁতে এই যে ধৰক মই আহিছোঁ, আহোঁতে ক'ৰবাত পিছল খাইছোঁ, পৰিছোঁ, নাইবা ক'ৰবাত কিবা এটা অঘটনো হ'ব পাৰে, সেই তাৰো সম্ভাৱনা থাকে। একেদৰে জীৱনতো আটাইবোৰ থাকিব পাৰে, সম্ভাৱনা, দুৰ্ভাৱনা, দুৰ্ঘটনাৰ সম্ভাৱনা ইত্যাদি। আপুনি ৰৈ থাকিব নোৱাৰে। যদিহে আপুনি প্ৰকৃতিলৈ লক্ষ্য কৰে তেতিয়া দেখিব যে আচলতে প্ৰকৃতিয়ে আমাক শিকায় গতিময়তাই জীৱন, নাইবা কৰ্মেণেৱা অধিকাৰস্তু মা ফলেষু কদাচন। আপোনাক কাম কৰি যাব দিছে প্ৰকৃতিয়ে, আৰু কাম কৰি যাওঁতে আপুনি যি পাব সেয়াই আপোনাৰ। সেইবাবেই কওঁ, সময় পালে কিন্তু নোলোৱাকৈ নাথাকিব, ওলাবচোন এবাৰ। এই মুহূৰ্তত মই এই ঠাইখিনি এৰি যাব লাগিব, কিন্তু ইয়াতে যদি এটা ঘৰ সাজি থাকিব পাৰিলোহেঁতেন, সাজিম মই কেতিয়াবা, ইয়াতেই সাজিম। ইয়াৰে মানুহৰ ভাই বন্ধুৰ সহায় লৈ মই ইয়াতেই ঘৰ সাজিম আৰু থাকিম, কাম কৰিম। বঢ়িয়া। এয়া সাজ কটা ৰাস্তাৰে মই উভতিছোঁ। নঙলা, এয়া নঙলাটো জপাই হেৰি কৰি থওঁ দেই। লাহে লাহে মই উভতিছোঁ। উভতিবলৈ সাধাৰণতে মন নাযায়, বেছ কিছুদিন কিছু সময় এনে ঠাইত থাকিব মন যায়। ব্যক্তিগতভাৱে মই এনে ঠাইত থাকি ভাল পাওঁ, ফুৰি ভাল পাওঁ, কিন্তু কিছুমান দায়িত্ব থাকে, যিবোৰ দায়িত্বই ধৰক মোক বহু বেছি সময় থাকিবলৈ অনুমতি নিদিয়ে, আৰু সেইবাবে এজন সাধাৰণ মানুহ হিচাপে মই পুনৰ উভতিছোঁ। এই আটাইখিনি মই চেষ্টা কৰিছিলোঁ আপোনাৰ মনৰ চোতাললৈ কঢ়িয়াই আনিবলৈ। যদিহে কেতিয়াবা আপুনি অকণমান সময় উলিয়াব পাৰে, কেনেবাকৈ ওলাব, মোকো লগ ধৰিব পাৰে।